আজি আমাৰ বাইদেউহঁতৰ নাৰায়ণ পূজা, তাতে আমি সকলোৱে গ'লোঁ। ইফালে পূজাৰীয়ে পূজাৰ যা যোগাৰ কৰি আছে, আনফালে আমাৰ খুৰাই ভোগ বনোৱাত ব্যস্ত। ভোগত আমি কি কি দিওঁ আপোনালোকক দেখাই আছোঁ। পূজাৰীয়ে পূজাৰ মণ্ডপ সাজাত ব্যস্ত। পূজাৰ মণ্ডপটো সাজিলে পূজা আৰম্ভ কৰি দিব পূজাৰীয়ে। এইবাৰ আমি ভোগত দিলোঁ ঘি। নাৰায়ণ পূজাৰ ভোগটো সকলোৰে প্ৰিয়। এইবাৰ বাইদেৱে আনিলা নাৰিকল ৰুকা আৰু জামৰ ৰস। এতিয়া জামৰ ৰসৰ পিছত মই দিলোঁ খিচমিচ। তাৰপিছত বাইদেৱে আকৌ আমাৰ খুৰীদেউহঁতে তৰকাৰীৰ আলু চালু কাটি আছে। তাৰপিছত বাইদেৱে এইবাৰ চূড়াটো খুজিলে, এইবাৰ চূড়া আৰু আমি জুচ ঢালিম। এয়া বাইদেৱে জুচ ঢালি দি আছে। জুচটো দিয়া পাই ভোগখিনি ধুনীয়া লগা হৈছে। ভোগ বাৰু কাৰ কাৰ প্ৰিয় আমাৰ কমেণ্ট কৰি জনাবিচোন বাৰু। ভোগটো খাই ময়ো বহুত ভাল পাওঁ। এয়া ভোগত এয়া আটা দি আছে। তাৰপিছত ইফালে চব মানে পূজাতে ব্যস্ত। ইফালে আছে মাহ প্ৰসাদ। আমি মাহ প্ৰসাদ খাই ঘৰত যাম বাৰু। আপোনালোকক পিছৰখিনি দেখাই আছোঁ। বাই বাই।